Hello, welcome to my channel. আৰু আজি বহুদিনে হ'ল বাৰু ভিডিঅ' বনোৱা নাই আৰু আজি ভিডিঅ' এটা বনাবলৈ লৈছোঁ আৰু ক'তো ওলাইও যোৱা নাই, ঘৰতে বনাবলৈ লৈছোঁ। আৰু আজি মই বনাম এটা ইউনিক ষ্টাইলত ৰেচিপি এটা বনাম আৰু আপোনালোকে ভিডিঅ'টো চাই যাব। আৰু তাৰ কাৰণে মই লৈছোঁ অলপ মাছৰ কণী এইখিনি আৰু ইয়াৰ লগতে লৈছোঁ কেইটামান ধনিয়া, জিৰা, হালধি আৰু আদা নহৰু বটি লোৱা। তাৰপিছত এইখিনিতে আমি বটি লোৱা সেই আদা নহৰুখিনি আৰু মছলাখিনি ইয়াত দি দিম একেলগে আৰু একেলগে দি আমি এইখিনি ভালদৰে মিহলাম। আৰু মই নিমখৰ কথা ক'ব পাহৰিয়ে গৈছিলোঁ, এইটো দৰকাৰীয়ে খুব। আৰু তাৰপিছতে কেইটামান হালধিৰ পাত আনিছোঁ আৰু আপোনালোকে কলৰ পাত ব্যৱহাৰ কৰিব পাৰে আৰু এইকেইটা মই ধুনীয়াকৈ ধুই লৈছোঁ। আৰু তাৰপিছত আমি সেই মিলাই থোৱা কণী আৰু মছলাখিনি ইয়াতে দি দিম ধুনীয়াকৈ আৰু ভালদৰে মিলাই ল'ব পাতকেইটা যাতে এইখিনি ওলাই নাযায়। আৰু এইকেইটা মই চাৰিওকাষে ধুনীয়াকৈ ভাজ লগাই দিম। এনেদৰে চাই থাকক আপোনালোকে কেনেদৰে মই দিছোঁ। এনেদৰে ভাজ কৰি আৰু যাতে এইটো ৰখি যায় এইটো ভাজতে, আৰু এনেদৰে মই এখন গধুৰ প্লেট দি দিছোঁ ওপৰত আৰু এইখিনি ভাজটো ৰখি গ'ল আৰু মই এনেদৰে টাৱাত গেছটো জ্বলাই ইয়াত দি দিলোঁ আৰু ঢাকনখন বন্ধ কৰি দিছোঁ যাতে সোনকালে সিজি যায় বস্তুখিনি ভিতৰলৈকে। আৰু এনেদৰে দি আপোনালোকে 2-3বাৰমান এনেদৰে লুটিয়াই থাকিব আৰু আকৌ ঢাকি দিছোঁ। সিটো ফালেও হ'ব লাগিব যিহেতু ভালদৰে। আৰু মোৰ এইখিনি হৈ গ'ল বৰ্তমান আৰু এইখিনি মই ভালদৰে পাতখিনি এৰাই লৈছোঁ চাফা কৰি। এইখিনি আপোনালোকে চাব পাৰে এনেদৰে ইয়াৰ ৰংটো সলনি হৈ গ'ল আৰু ইয়াক মই ভালদৰে কাটি ল'ম এনেদৰে। আৰু এইখিনি হৈ গ'ল। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।